खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय बे समाव बड'लेण्ड बुब्लिनि स्टुडिअ'आव आं चन्दना इस्लारि बिपिएफ दोलोनिफ्राय भबानिपुर समस्तियाव बिजेपि दोलोखौ देरहासार खालामनो खामानि मावनो बिबान होनाय जादों आरो जेरैखि जाया बिजेपि दोलोखौ उफ्रा बिसायख'थियाव देरहानाया बिपिएफनि खामानि नंगौ नोंथांमोनहा थार बाथ्राखौनो खोनादों बे बाथ्राखौ जों बुङाखै बे बाथ्राखौ बुंदों बिटिआरनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा दिनै बिपिएफ दोलोनि सिडब्लिउसिनि जरखा सावरायनाय मेल लानाय जादों आरो बे मेलखौ उदालगुरि जिल्लानि रौता बिआइसिसिनि न'ब्लाङाव लानाय जादोंमोन दिनैनि हाबाफारियाव बिपिएफ दोलोनि गोबां एमएलए एमसिएलए बिथांमोना बाहागो लानायखौ नुनो मोननाय जायो बे हाबाफारिनि गेजेरजोंनो बिपिएफनि गाहाय हाग्रामा महिलारि बिथाङा फैबाय थानाय उफ्रा बिसायख'थियाव माबोरैहाय खामानि मावगोन बेफोरखौ सावरायनाय जायो दिनैनि बे हाबाफारिनि गेजेरजोंनो हाग्रामा महिलारि बिथाङा फोरमायोदि बिटिआरनि मोनफ्रोमबो उफ्रा बिसायख'थियाव बिपिएफनिफ्राय बिजाथि गसंगोन आरो बिपिएफ दोलोआ मित्र ज'टआव हाबखाबाय बे बाथ्राखौ फोसावनोल' आद्रा जानानै दं होनना फोरमायो लोगोसे आसाम बिधानसभानि मोनफ्रोमबो उफ्रा बिसायख'थियाव बिजेपि दोलोखौ देरहाहोनो बिपिएफ दोलोआ खामानि मावगोन होनना फोरमायो भबानिपुर समस्तियाव बिजेपि दोलोखौ देरहाहोनो थाखाय बिपिएफनिफ्राय एमएलए शरण बर' आरो एमएलए दुर्गा दास बर' बिथांमोनखौ खामानि मावनो बिबान होबाय होननानै फोरमायो नाथाय मित्र ज'टआव बिपिएफ दोलोआ गोरोबनानै खामानि मावनायनि थि जाबाय होननानै बुंग्रा हाग्रामा महिलारि बिथांनि बुंनाय बाथ्राया बेसे सैथो बेखौ फैबाय थानाय समावसो मोनथिसिगोन दानिया फैदो खौरांनि गेजेरजों हाग्रामा महिलारि बिथाङा मा फोरमायदों आबुङै मिथिना लानि रौतानिफ्राय निजोम बसुमतारीनि खौरां অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সেইদিনা বহিছে হয় কথাটো সকলোৱে গম পাই আছে যেন আমি উপ নিৰ্বাচনটো লৈ পেলাই আলোচনাটো কৰিছোঁ আৰু বিশেষ হিচাপে আমি মিত্ৰ জোঁটত কেনেকৈ সোমাব পাৰে বা থাকিব পাৰে এইবিলাক কথা লৈ আমি আলোচনা কৰিছোঁ যেন হওক মিত্ৰ জোঁটত বিপিএফ দলে মানে অলমষ্ট ফাইনাল যে বিপিএফে মিত্ৰ জোঁটৰ লগত এতিয়া থাকি পেলাই কাম কৰিব এইটো অলমষ্ট ফাইনাল হ'ল জাষ্ট ডিক্লাৰেশ্যনৰ বাকী সেইটো দুই এদিনতো হৈ যাব আৰু আমি উপ নিৰ্বাচনটো লৈ পেলাই আমি আলোচনা কৰিছে হয় গোসাইগাঁওটো আমি বিপিএফ হিচাপে আমি খেলিম আৰু ভবানীপুৰটো আমি বিপিএফ হিচাপে বিজেপিক জিকাবৰ কাৰণে সহায় কৰিব লাগে এইখিনি কথা আৰু তামোলপুৰ বিষয় লৈ আমি এতিয়াও ফাইনেল কৰিব পৰা নাই ক'ত টিকেট দিব স্যাৰ আপোনালোকে স্যাৰ ইউপিপিএলতো টিকেট ঘোষণা কৰিলে নাই ইউপিপিএলটো নিজাববীয়া দল এইটো ইণ্ডিপেণ্ডেণ্ট দল স্যাৰ হয় ইউপিপিএল হ'ল ইহঁতেও মিত্ৰ জোঁটত আছো আমিও মিত্ৰ জোঁটত আছো এতিয়া এতিয়া ইউপিপিএলে কি ষ্ট্ৰেটেজি লৈছে এইটো আমি ক'ব নোৱাৰে ক'ত কেণ্ডিডেট দিব নিদিব সেইটো আমি ক'ব নোৱাৰে যেন হওক আমি শুনিছোঁ তামোলপুৰ আৰু গোসাইগাঁৱত দিছে কিন্তু আমি বিপিএফে আজি ডিক্লেয়াৰ কৰিছে অনলি গোসাইগাঁও আমাৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী জিকিব আৰামত জিকিব মিত্ৰ জোঁট এইটোতো মোৰকে আপোনালোকে বেছিকৈ বুজিব পাৰে অসমীয়া ভাষাটো মইহে অলপ আধৰুৱা হয় মিত্ৰ জোঁট ইয়াত থাকি পেলাই আৰু কি সহায় কৰা নকৰা ইয়াত প্ৰশ্ন নাহে বন্ধুত্বপূৰ্ণ নিৰ্বাচনে খেলিব আপোনালোকে আৰামছে বিজেপিৰ ভোটটো কোনফালে যাব বিপিএফৰ ফালে আহিব কোনটো বিজেপিৰ ভোটটো মিত্ৰ জোঁট মিত্ৰ জোঁট মানে কি মই গোসাইগাঁৱত আমি জিকিব বিজেপিয়ে টিকেট নিদিয়ে স্যাৰ গোসাইগাঁৱত দিয়ে নিদিয়ে বিজেপিৰ তৰফৰ পৰা সেইটো ক'ব আমি এইটো নকওঁ কিন্তু আলোচনা মতে আপোনালোকে যিটো চিফ মিনিষ্টাৰৰ লগত আলোচনা হ'ল সেই মৰ্মে আপোনালোকে আমি এইটো যে চব ক'ব লাগে নেকি এইটো আমাৰ ভিতৰত কিছুমান থাকিব না স্যাৰ মিত্ৰ জোঁটত আহিলে যেতিয়া বিটিচি ভিচিডিচি বা এইবিলাকত কি হ'ব স্যাৰ আপোনালোকক সমান অধিকাৰ দিব নেকি মিত্ৰ জোঁট হৈছে ৰে ইয়াত আৰু কি বাকী মেইনলি কি ডিসিশন হৈছে মেইনলি কি ডিসিশন হৈছে ডিচিশ্যন সেইটোৱে আমাৰ গোসাইগাঁৱত আমি কেণ্ডিডেট দিম ভবানীপুৰত বিজেপিক সহায় কৰিম মানে কিছুমান মানে আমি আমাৰ দুৰ্গা দাস ডাঙৰীয়া আৰু শৰণ বড়ো ডাঙৰীয়াক ভবানীপুৰত দায়িত্ব দিয়া হৈছে বিজেপিক এনেকৈ হ'লেও জিকাব লাগে আৰু সেইফালে ৰবিৰাম নাৰ্জাৰীক গোসাইগাঁৱত দায়িত্ব দিয়া হৈছে তামোলপুৰটো আণ্ডাৰ ব্ৰেকেটত আছে বিটিচিৰ বাহিৰততো আমি সহায় কৰিমেই মৰিয়নি আৰু থাউৰা আছে
দুটা সমষ্টি আছে আপুনি নৱেম্বৰত BTCৰ চিফ হ'ম বুলি কৈছিল বৰ্তমান কেনে মই কৈছে না আপোনালোকে কৈছে এইটো মইতো কোৱা নাই আপোনালোকৰ সাংবাদিকৰ মাজতে কৈ আছে স্যাৰ এই কথাটো স্পষ্ট আপুনি কৈ আছে স্যাৰ চিফ হোৱা কথাটোক লৈ কিন্তু বহুত মানে নাই নাই সেইটো কোনে চৰ্চা কৰি আছে কৰা নাই আপোনালোকে চবেই জানে মই একো নাজানো মুঠতে সেইদিনাৰ পৰা ফৰ্মেলি আমি মিত্ৰজোঁটত হোৱা হৈছে সেইটো প্ৰায় ফাইনাল জাষ্ট ডিক্লাৰেশ্যনৰ বাকী ডিক্লেৰেশ্যনটো কেতিয়া মানে হ'ব স্যাৰ হা ডিক্লেৰেশ্যনটো কেতিয়া ডিক্লেৰেশ্যন আজি হয় না কালি হয় মুঠতে বিজেপি দলৰ পৰা কৰিব এইটো BTCৰ বাহিৰত আপোনালোকে বিজেপি মিত্ৰজোঁটক সহায় আৰামছে মইতো আগৰ পৰাই যাই আপোনালোকে শুনি থাকে